শ্বিলং আৰু গাইছ ওলাই গ'লো আমাৰ আউঘাট বাইপাছ যেহেতু অলপ ফিউলটো কম নিচিনা লাগিছে বাইকখনত অলপ ভৰাই ল'ম বুলি ভাবিছোঁ তেনেহ'লে বলক পেট্ৰল পাম্পৰ পৰা আহিব লাগিব ঠিক আছে শ্বিলং বাইকখনত পাই গ'লে আমাৰ পেট্ৰল পাম্প ঠিক আছে শ্বিলং আৰু গাইছ ফিউল চিউল ভৰোৱা হৈ গ'ল তেনেহ'লে এতিয়া বলক গৈ থাকোঁ কুশাল ভাই ঘৰলৈ কাৰণ হৈ যাব ঠিক আছে चलो चलते हैं चलो बिहु बुली अलग সোমাই যাব লাগিব এইফালৰ পৰাই যাব লাগিব কুশালকো লৈ যাব লাগিব তাতে ঠিক আছে চলো দেৰি নকৰাকৈ গৈ থাকোঁ আৰু গৰমটো গৰম দিছে একদম টেকা ফটা পুৰা আৰু গাইছ গৰমটো একদম ক'ব নালাগে আৰু ফালি দিছে ৰাস্তা চাস্তা পুৰা গৰমত পুৰা একদম তাপ দি আছে আৰু উপায় নাই ঠিক আছে চলো ঘৰে যাব লাগিব উপায় নাই এইফালেদি শ্বৰ্টকাট এইখানে আছে আমাৰ কৃষ্ণগুৰু নামঘৰ আউঘাট চলো চলতে আৰু এখন চাইছে আপোনালোকে মাঝি সমাজৰ বাহা আজি যিহেতু সিহঁতৰ প্ৰগ্ৰাম হৈ আছে ঠিক আছে এইখন চাওক পুৰা ধূলিৰে মানে একদম ভৰি গৈছে আউঘাটখন ইয়াতে ৰাতি হৈ গ'ল আৰু দিনে দিনে যাম বুলি ভাবিছিলোঁ এইখন গাড়ী ক'ত ক'ত ঘূৰাই আছে একদম মানে চলো গাড়ী মানে আগুৱাব দিয়া নাই আৰু চলো 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 কৰ খুৱাই দিছে মানে তেনে গাইছ গৈ থাকোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব তেনেহ'লে বাই বাই আজিলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ ঠিক আছে বাই